নমস্কাৰ, আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ। এজন বন্ধুৱে বহুত দিন ধৰি এটা প্ৰশ্ন কৰি আছিল যে দাদা, বাঁহীত যিকোনো গীত কেনেকৈ বজাব পাৰি? তো এইটো এটা সকলোৰে প্ৰয়োজনীয় প্ৰশ্ন আৰু সকলোৰে মনত থাকে যে সকলোবোৰ গীত আমি কেনেকৈ বজাম বা কেনেকৈ বজোৱাৰ কিবা টিপছ আছে নেকি বা বজোৱাৰ কিবা বিশেষ লেচন আছে নেকি, এইটো লেচন কৰিলে সকলো গীত বজাব পৰা হৈ যায়। তো ইয়াৰ প্ৰশ্নবোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। অকণমান দীঘলীয়া হ'ব পাৰে, আপোনালোকে আটাইখিনি চাব, বুজি পাব। তো কথাটো হ'ল, গোটেইখিনি গীত বজাবলৈ কি কৰিব লাগে? চাওক, ময়ো গোটেইখিনি চব গীত বজাব নাজানো। প্ৰথম কথা হৈছে এইটো, কাৰণ ইয়াৰ কোনো এটা নিৰ্দিষ্ট লেচন নাই যে এইটো লেচন বা এই দুটা লেচন কৰিলে আপুনি চব গীত বজাব পাৰিব। বাঁহীত হওক, যিকোনো মিউজিকতে এনেকুৱা কোনো ধৰণৰ বস্তু নাই যে এইটো শিকিলে আপুনি চব কৰিব পাৰিবই। তেনেকুৱা ধৰণৰ কোনো কথা নাই। এতিয়া কথাটো হৈছে কি, কৰিম কেনেকৈ? এইটো কৰিব লগা হ'লে আমাৰ ওপৰত নিৰ্ভৰ, অৰ্থাৎ যিজনে মিউজিক কৰিব খুজিছে তেখেতৰ ওপৰত নিৰ্ভৰ হ'ব মিউজিকটো কেনেধৰণে আগুৱাই লৈ যাব তেখেতে। অৰ্থাৎ যদি আপুনি প্ৰেক্টিছ ভালদৰে কৰে, উপযুক্ত বস্তুবোৰ ব্যৱহাৰ কৰি প্ৰেক্টিছ কৰে, তেতিয়াহ'লে সোনকালে আপুনি বজাব পৰা হ'ব বা গাব পৰা হ'ব। আৰু যদি নোৱাৰে, আপুনি গাব পৰা নহ'ব, বজাব পৰা নহ'ব। এতিয়া বাঁহীত আমি চব গীত কেনেকৈ বজাম বা আপুনি কেনেকৈ চেষ্টা কৰিব? ইয়াৰ মেইন এটাই মাত্ৰ টিপছ আছে, সেইটো হৈছে প্ৰেক্টিছ। মাত্ৰ প্ৰেক্টিছ কৰিব লাগিব। কি প্ৰেক্টিছ কৰিম? অলংকাৰ, স্বৰ, প্ৰতিটা স্বৰৰ যিটো আমি বুজি পাওঁ, আমি মিউজিকটোক বুজি পাব লাগিব, স্বৰবিলাকক বুজি পাব লাগিব। সা, ৰে, গা, মা, পা, ধা, নি, এই গোটেই তলৰ অক্টেপৰ, মধ্য অক্টেপৰ, ওপৰৰ অক্টেপৰ, এই আটাইবোৰ স্বৰ সম্পূৰ্ণ বুজি পাব লাগিব। অৰ্থাৎ এইখিনি বুজি পাবলৈ আপুনি অৱশ্যে বহুতে বহুত দিন ধৰিও বুজি নাপাব পাৰে, কোনোবাই এমাহত, 2 মাহত, 3 মাহতো বুজি পাব পাৰে। কিন্তু তথাপি মিনিমাম আপুনি এবছৰ যদি বাঁহী শিকিছে বা বজাইছে বাঁহী, তেতিয়াহ'লে আপুনি বেছি সংখ্যক গীত বজোৱাত আপোনাৰ পাৰদৰ্শিতা থাকিব পাৰে বা আপুনি বজাব পৰা হ'ব পাৰে। এতিয়া চাওক, মই 4 বছৰমান হ'ল বাঁহীৰ লগত জড়িত হৈ থকা, কিন্তু তথাপি মই আটাইবোৰ গীত ময়ো নাজানো আটাইবোৰ গীত। কিন্তু মই যিখিনি জানো, মই যিখিনি প্ৰেক্টিছ কৰিছোঁ বা যিখিনি শুনিছোঁ গীত, তাৰে চেষ্টা কৰোঁ, আৰু চেষ্টাৰ ফলত চাগে মোৰ কিবা অকণমান ডেভেলপ হৈছে। তাৰ বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ এই বিভিন্ন ভিডিঅ'বোৰ। অকণমান কিবা চাগে ডেভেলপ হৈছে। গতিকে আপোনালোকে চেষ্টা কৰিব লাগিব। মূল কথা সেইটোৱে, চেষ্টা। বিভিন্ন অলংকাৰ, যিবিলাক অলংকাৰ, সা, ৰে, গা, পা, গা, পা, ধা, এইবোৰ মানুহে প্ৰেক্টিছ নকৰে। তাৰপিছত কৈ থাকে যে মই সকলো গীত বজাব বিচাৰোঁ, কি কৰিব লাগিব? প্ৰথম কথা হৈছে ধৈৰ্য ধৰিব লাগিব, তাৰপিছত প্ৰেক্টিছ কৰিব লাগিব, তাৰপিছতহে আপোনালোকে বজাব পাৰিব। মূল প্ৰেক্টিছ চব বস্তুতে। অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ বুলি কথা এটাই আছে। গতিকে কষ্ট নকৰাকৈতো আপুনি কামটো নোৱাৰিব নহয়, কষ্ট কৰিবই লাগিব। কষ্টখিনি কৰক, আপোনালোকেও নিশ্চয় পাৰিব। এতিয়া কথাটো হৈছে, প্ৰথম আমি বাঁহীটো বজালোঁ, সা, ৰে, গা, মা শিকিলোঁ। সা, ৰে, গা, মাৰ মানে স্বৰৰ যিবিলাক পাৰ্থক্য, সেইবোৰ আমি গম পালোঁ। যেতিয়া গম পালোঁ, এতিয়া আমি গীত এটি বজাম কেনেকৈ, এই গীতটিৰ নোটেশ্যনবোৰ কি হ'ব? যিকোনো ধৰি লওক সন্দেশে আতি হে গীতটিৰে, সন্দেশে আতি হে, এই যিটো মই বজালোঁ, ইয়াৰ নোটেশ্যনখিনি কেনেকৈ উলিয়ালোঁ? মই নোটেশ্যন উলিওৱা নাই, মই এনেই বজাইছোঁ। আপোনালোকক ভিডিঅ'বোৰ দিওঁ, মই এনেই বজাওঁ। বজাৰ পিছত মই চাওঁ কি নোট লাগিছে।
পা 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 গা ৰে গা এনেকুৱা হৈছে। চ' এতিয়া এইটো মই গম পালোঁ কেনেকৈ, এইটো গম পাইছোঁ প্ৰেক্টিচৰ দ্বাৰাই। মোৰ গীতটো শুনি মোৰ ধাৰণা হৈছে যে এইটো পা স্বৰটো লাগিছে এই বস্তুখিনি কোনখিনিত আহিব বাঁহীটোৰ, কোনটো শব্দৰ পৰা আৰম্ভ হ'লে এনেকুৱা হ'ব। এই যিটো বুজন ক্ষমতা, এই যিটো বুজিছোঁ মই এই যিখিনি বস্তু, এইখিনি বুজিবলৈ আপুনি প্ৰেক্টিচ কৰিব লাগিব আৰু গীতবোৰ শুনিব লাগিব। গীতবোৰ শুনি আপুনি এইটো মনত ধাৰণা আনিব লাগিব যে চাটোৰ স্থান কোনখিনিত, গাটোৰ স্থান কোনখিনিত, ৰেটোৰ স্থান কোনখিনিত, পাটোৰ তলৰ পাৰ স্থান কোনখিনিত, মধ্য পাৰ স্থান কোনখিনিত, তাৰ সপ্তকৰ পাৰ স্থান কোনখিনিত। এই যিটো ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চটো যেতিয়ালৈকে আপুনি বুজি নাপাব তেতিয়ালৈকে সকলোবোৰ গীত বজাব নোৱাৰিব। গতিকে সেইখিনি বুজিবলৈ চেষ্টা কৰিব লাগিব। একচুৱেলি এইটোত কোনো এটা নিৰ্দিষ্ট লেচন নাই যে লিখাই নাই যে এইটো কৰিলে চব গীত বজাব পাৰিব। মই এটা গীত বনাইছোঁ, কোনোবাই এটা গীত বনাইছে, কোনে কি নটেশ্যন ব্যৱহাৰ কৰি গীত বনাইছে তো হিচাপ নাই। গতিকে সকলোৰে গীত বজাব পাৰিব আপুনিও, যিহেতু মিউজিক যিহেতু এই 7টা স্বৰৰ মাজতেই থাকে। কিন্তু সেইবোৰ বুজি পাব লাগিব, স্বৰটো কি বস্তু, স্বৰটো কেনেকৈ আমি সাধনা কৰিম, স্বৰটো আমাৰ কণ্ঠত কেনেকৈ আনিম, আমাৰ বাঁহীটোত কেনেকৈ আনিম। এইখিনি যেতিয়া বুজি পাব লাহে লাহে 1, 2, 3, 4 অৰ্থাৎ এবছৰ 2 বছৰমান হৈ যোৱাৰ পিছত আপোনালোকে বেছি সংখ্যক গীত বজাব পৰা হৈ যাব। কিন্তু এমাহ বা 2 মাহ প্ৰেক্টিচ কৰি সকলোবোৰ গীত বজাব নোৱাৰিব। প্ৰেক্টিচি কৰিব লাগিব। ক'ৰবাত শিকিব পাৰে, নিশিকিব পাৰে, কিন্তু নিশিকিলে বেছি কষ্ট হ'ব। আৰু কোনোবাই যদি দেখুৱাই দিয়ে, শিকাই দিয়ে, তেতিয়াহ'লে সোনকাল পাৰিব। সেইখিনি আপোনাৰ বুজন ক্ষমতা যিখিনি আছে, আণ্ডাৰষ্টেণ্ডিং কেপাচিটি আপোনাৰ যিখিনি আছে, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কিমান সোনকালে বজাব পাৰিব। যদি আপুনি বুজি পাইছে মিউজিকটো কি বস্তু, তেতিয়াহ'লে আপুনি শলকান শিকিব পাৰিব। এতিয়া মই যিখিনি জানো সেইখিনি যথেষ্ট নহয়। বহুত জানিব লগা আছে। মিউজিকৰতো কোনো লেখ জোখ নাই যে এইখিনিলৈ পঢ়িলে শেষ। মই একো শিকা নাই, মই এনেই অকণমান জানো আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে মই বিদগ্ধ পণ্ডিত নহয়, একেবাৰে ল' কোৱালিটিৰ মই এটা বাঁহী বাদক। মই বহুত কিবা কিবি নাজানো। গতিকে যিখিনি মোৰ বোধেৰে যিখিনি আপোনালোকক ক'ব লগা কথা আছিল, এই প্ৰশ্নটোৰ লগত জড়িতখিনি আপোনালোকক ক'লোঁ। আপোনালোকে প্ৰেক্টিচ কৰক, চাই থাকিব ভিডিঅ'বোৰ। মোৰ অকল নহয়, ডাঙৰ ডাঙৰ যিবিলাক বাঁহী বাদক আছে, দীপক শৰ্মা, হৰিপ্ৰসাদ চৌৰাচিয়া, ৰাকেশ চৌৰাচিয়া, এইবোৰ তেখেতসকলৰ বাঁহীবোৰ চাই থাকিব, কেনেকৈ বজায়, কি কৰে। যিমান শুনিব, তাৰোপৰি চব গীত বজাবলৈ আৰু এটা বিৰাট ডাঙৰ বস্তু আছে, সেইটো হৈছে শুনাৰ কেপাচিটিটো। আপুনি কি ধৰণে শুনিব গীতটো, সঠিককৈ শুনাৰো এটা কৌশল আছে। গতিকে গীতবোৰ ভালদৰে শুনি ভালদৰে বজাবলৈ চেষ্টা কৰিলে পাৰিব। কিন্তু তাৰ আগত স্বৰ সাধন, মেইনটো হৈছে স্বৰ সাধন আৰু প্ৰেক্টিচ। স্বৰ সাধন কৰি 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 আপোনাৰ যেতিয়া মগজুত ফিট হৈ যাব যে চাটো এইখিনিত থাকে, গাটো ওপৰলৈ যায়, তলৰ পাটো তললৈ নামি আহে, এই বস্তুখিনি যেতিয়া আপোনাৰ মস্তিষ্কত ফিট হৈ যাব, তেতিয়া আপুনি যিকোনো গীতেই শুনিলেই গম পাব, এইটো এনেকুৱা হৈছে, ধাৰ পৰা গৈছে। ঠিক আছে, আজিলৈ এইখিনি। নমস্কাৰ।